নমস্কাৰ, মই মুলেয়া শইকীয়া। আপোনালোকৰ মাজলৈ আৰু এটা সৰু ভিডিঅ' লৈ আহিলোঁ। ভাবিছোঁ দুটামান বস্তু আপোনালোকে দেখাম। মোৰ বিয়াৰ বাবে দৰা বৰণৰ গাৰু কভাৰ আৰু ৰুমাল অলপ কৰিছিলোঁ। সেইখিনি ভাবিছোঁ আপোনালোকক কেনেকুৱা হৈছে এবাৰ দেখাবলৈ মন আছিলে, আৰু সেইখিনি কেনেধৰণে ৰং তুলিকাৰে কাম কৰিছোঁ ভাবিলোঁ আপোনালোককো এবাৰ দেখাওঁ। আপোনালোকৰো হয়তো তাৰ পৰা কিছুমান উপকৃত হ'ব। বহুতে মোক সুধি থাকে মই কেনেকৈ কৰোঁ, আৰু তাৰ দুটামান সৰু সৰু ভিডিঅ' ক্লিপো দিম মই কেনেধৰণে ফুল কৰিছোঁ। আৰু যদি আপোনালোকক ফুলখিনিৰ ফটো লাগে তো নিশ্চয় মোক জনাব, কমেণ্ট কৰিব। মই আপোনালোকক দিবলৈ চেষ্টা কৰিম ফটো মাৰি পেলাই। আৰু একেটাৰ ভিতৰতে ইমানখিনি দিবলৈ সুবিধা নহ'ব, সেইকাৰণে মই আপোনালোকে যদি মোক কমেণ্ট কৰি বা মেছেজ কৰি জনায় মই ফটোখিনি আপোনালোকক দিবলৈ নিশ্চয় চেষ্টা কৰিম। এতিয়া আপোনালোকক দেখাইছোঁ কেনেদৰে মই প্ৰস্তুত কৰিছোঁ মোৰ ভাগৰ গাৰু কভাৰকেইটা আৰু ৰুমালকেইখন। আপোনালোকে নিশ্চয় ভিডিঅ'টো শেষলৈকে এবাৰ চাব। এইখন হৈছে এখন ৰুমাল। ইয়াৰ লগত মই এটা গাৰু কভাৰ তৈয়াৰ কৰিছোঁ। একে ফুলৰে হয়, চব ইয়াত হোৱাইট, তাত ব্লু, য়েল্ল' আৰু ৰেড কালাৰৰ ফুলৰ কম্বিনেশ্যন দিছোঁ। হোৱাইটত আপোনালোকে যিকোনো কালাৰে ব্যৱহাৰ কৰিব পাৰে, আৰু বাকীখিনি আপোনালোকে মই আপোনাক বেক কেমেৰা কৰি পেলাই দেখাই আছোঁ। এইটো ৰ'জ হয়। ৰ'জৰ কলিকেইটা আৰু সেইকেইটা ফুলপাহ মই ৰেড কালাৰত দিছোঁ, আৰু বাকী সৰু সৰু যোনটো ফুল আছে মই সেইটো য়েল্ল' কালাৰ দিছোঁ। মানে এইটো, আৰু ইয়াৰ যদি আপোনালোকক লাগে মানে ফুলকেইপাহ তো মই দিবলৈ চেষ্টা কৰিম, আপোনালোকে মোক কমেণ্টত জনাব। মই ডাঙৰ ৰুমাল বহুতখিনিয়ে কৰিছিলোঁ, খালি দুখনমান এতিয়া মোৰ ওচৰত নাই, তো যিকেইখন আছে আপোনালোকক সেইকেইখন দেখাবলৈকে চেষ্টা কৰিছোঁ। এইকেইখন সৰু সৰু কৰিছিলোঁ ৰেড কালাৰত। আৰু আপোনালোকক যদি এই চিলাইটো শিকায়ো দিবলগীয়া হয় মোক নিশ্চয় কমেণ্টত জনাব, মই আপোনালোকক চিলাইখিনি শিকাই দিবলৈ চেষ্টা কৰিম। আৰু দুটামান চিলাই ভিডিঅ' মোৰ আগৰ ভিডিঅ'ত আছে, তো আপোনালোকক সেইকেইটা মই দেখাবলৈ চেষ্টা কৰিছোঁ কেনেকৈ চিলাই শিকিব পাৰি, ভৰ্তি চিলাই বা এম্ব্ৰইডাৰী কেনেকৈ কৰিব পাৰি, সেইখিনি মই ধুনীয়াকৈ শিকাইছোঁ। আপোনালোকে আগৰ ভিডিঅ'কেইটা চালেও গম পাব। আপোনালোকক ফুলখিনি লাগিলে মোক নিশ্চয় জনাব, মই দিবলৈ চেষ্টা কৰিম। আৰু এই ৰুমালখনৰ ছাইডত পাৰ্পিন লগাকৈ কেনেকৈ মই ডিজাইন কৰিছোঁ সেইটোও যদি আপোনালোকৰ জানিবলৈ ইচ্ছা আছে তাৰ কাৰণেও মোক কমেণ্ট কৰিব। মই নেক্সট ভিডিঅ'টোত আপোনালোকক সেইখিনি দিবলৈ চেষ্টা কৰিম। এইখিনি বহুতখিনি আছে সৰু ৰুমাল, যথেষ্টখিনি বনোৱা হৈছিলে আৰু তাৰ অলপমান দিয়াও হ'ল, তো সেইকাৰণে সৰু ৰুমালখিনি ফুলখিনি মই আৰু নেদেখাওঁ। এখন ডাঙৰ ৰুমাল, এখন ৰেডত কৰিছিলোঁ আৰু এখন বাই কালাৰত কৰিছিলোঁ। দুটা কালাৰত কৰিছোঁ, একেটা ডিজাইনৰ হয় ফুলটো। এখন বাই কালাৰত কৰিছোঁ। আৰু এই গাৰু কভাৰকেইটা চাওক, এনেকুৱা গাৰু কভাৰ মই কমেও বহুত কেইগৰাকী কইনাৰ কাৰণেহে প্ৰস্তুত কৰি দিছিলোঁ। প্ৰায়বিলাক কইনাই মোক কৈছে, তাৰ পিছতো আকৌ 2-3টা বনাই দিবৰ কাৰণে অৰ্ডাৰ কৰিছে। এইটো চাওক, ইয়াত এটা এটা সৰু সৰু ষ্ট'ন মণি লগাই দিছোঁ, আৰু এইটোত এটা মানে ক্ৰছ চিলাই দিছোঁ, এইটো ভৰ্তি চিলাই। আৰু কালাৰ কম্বিনেশ্যনখিনি কিমান ধুনীয়া হৈছে চাওক। মই ইয়াৰ 2টা গাৰু কভাৰ কৰিছিলোঁ, আৰু ইয়াত এটা আপোনালোকে নজনা কথা, হয়তো চাগে বেলেগ ষ্টাইলত কৰিব পাৰে। আৰু এইটো চাওক, মই ইয়াত এটা ৰেড কালাৰৰ কাপোৰ এক্সট্ৰাকৈ এটাচ কৰি দিছোঁ, মানে লগাই দিছোঁ। চাৰিওফালে ৰুমালৰ লিখিয়াকৈ সমান মেজাৰমেণ্টত কাটি ল'ব, আৰু তাৰ 4 ভাগ কৰি পেলাই কেনেকৈ কাটি লগাব লাগে সেইটো মেজাৰমেণ্টটো মই আপোনালোকক নেক্সট ভিডিঅ'টোত দেখাই আছোঁ। এইটো এনেকৈ লগোৱাৰ পিছত ইয়াত ফ্ৰেম লগাই পেলাই এম্ব্ৰইডাৰী কৰিছোঁ, আৰু এইটো ছাইডত
লগাই দিছোঁ। ইয়াত আপোনালোকে কাপোৰো লগাব পাৰে। মই সেইটো পাৰ্মানেণ্ট কিনি আনি পেলাই ডাইৰেক্ট লগাই দিছোঁ, সেইটো অলপ ইজি হয়। আৰু এই গাৰু কভাৰটোৰ আৰু এটা ষ্টাইল আছে, মই সেইটো আপোনালোকক দেখাই দিছোঁ। মই এইটো শুবৰ কাৰণে ব্যৱহাৰ নকৰোঁ, ইমান ষ্টন লাগি আছে সৰু সৰু। এইটো শুবলৈ হ'লে মানে অলপ দিগদাৰ হ'ব বা কষ্ট হ'ব, মানে মূৰতো দুখ পোৱা হ'ব বা অসুবিধা হয়। সেইকাৰণে মই শোৱাৰ বাবে এইটো গাৰু কভাৰ মই ইয়াত এইটো পাৰ্ট ওপৰত ৰাখিবৰ কাৰণেহে ব্যৱহাৰ কৰিছোঁ গাৰু কভাৰটো। তলৰ পাৰ্টটো মই এক্সট্ৰাকৈ লৈছোঁ। তলৰ পাৰ্টটো চাব, এইটো হৈছে আচল গাৰু কভাৰটো, মানে যোনটো আপুনি পিল'টোত মানে গাৰুটোত লগাব, এইটো হৈছে গাৰু কভাৰটো। তাৰ ওপৰত এইটো জাষ্ট ষ্টাইলৰ কাৰণেহে পাৰি থ'বৰ কাৰণে মই লৈছোঁ। ইয়াত মানে 3টা পিচ থাকে, সেইকাৰণে ইয়াৰ প্ৰাইচটো অলপমান বেছি হয়। কিছুমানে মোক সোধে প্ৰাইচটো কিয় বেছি হয়, মই তেতিয়া ভালকৈ বুজাই দিওঁ যে ইয়াত এইটো লগোৱা ডিজাইন দিয়া হৈছে আৰু ইয়াত সৰু সৰুকৈ গুণাৰেৰে মণি লগাই থোৱা আছে। এইখিনি চাওক, আপোনালোকে দেখিব ইয়াত সৰু সৰুকৈ মণি লগাই থোৱা আছে, বা আপোনালোকে নিজে চিলালেও এইখিনি ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ সূতাটো খালি গুণাৰ ল'ব, নহ'লে কালাৰটো বেলেগ কালাৰৰ সূতা ল'লে মানে কালাৰটো জিলিকি যায়। আৰু এইখিনি দেখিছেনে, মই সৰু সৰু মণি লগাই দিছোঁ, আৰু ইয়াৰ চকুটো মই ৰেড কালাৰ দিছোঁ। বাকীখিনি এয়া বহুত ধুনীয়া লাগে এনেকৈ লগাই দিলে মানে। আৰু তলৰ পিলত যোনটো কভাৰটোত লগাম সেইটো হৈছে এইটো আপোনালোকে চিম্পুলো ৰাখিব পাৰে। মই কিন্তু মোৰ নিজৰ কাৰণে অকণমান স্পেচিয়েল কৰিবলৈ কৈ এইটোত অকণমান হেভি দিলোঁ বাছ। আৰু এইটো ডিজাইন চাওক, এইটো আছে হাৰ্ট শ্বেপত, ইমানেই ধুনীয়া। এনেকুৱা মই কমেও 30-40জনমান মানে গৰাকীমান কইনাক এনেকুৱা বনাই দিছোঁ মই। সকলোৱে কৈছে বহুত ভাল লাগে। আৰু মোৰ ৰ'জতো আছে 2টামান, এইটো ৰ'জ হয়। আৰু বেলেগ বেলেগ বহুতকেইটা ডিজাইন আছে, মই সেইকেইটা হয়তো ফটো দিবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু চাওক ছাইডত এইটো য়েল্ল' কালাৰ ৰেড কালাৰ আছে, সেইকাৰণে য়েল্ল' কালাৰত মই সৰু সৰু মণি লগাই পেলাই আপোনালোকে ভালকৈ মণি লগাই পেলাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু ছাইডত এইখিনি মই বেজিৰেই ৱৰ্ক কৰিছোঁ, বহুত ভাল লাগে, শ্বাইনিংটো বহুত ধুনীয়া আহে। আৰু এইটো কভাৰটো মই এইটো ওপৰৰ পাৰ্টটো মই কভাৰৰ লগত চিলাই দিয়া নাই, এইটো কভাৰটো এক্সট্ৰাকৈ চিলাইছোঁ। আৰু এইটো আপুনি শুবৰ সময়ত খুলি থ'ব পাৰে বা আঁতৰাই থ'ব পাৰে। আৰু এইটো আপুনি শুবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। আপুনি এইটো বেলেগ যদি এইটো বেয়া হৈও যায় তেতিয়াহ'লে আপোনাৰ এইখন কেতিয়াও বেয়া নহয়। ইমান দাম দি যেতিয়া কিবা এটা বনায়, সেইটো অলপ দিন গ'লে বা আপোনাৰ বিয়াৰ ইমান এটা ভাল বস্তু এটা অলপ দিন সাঁচি ৰাখিবলৈ মন যায় দিয়কচোন, পিছত হ'লেও। তো সেইকাৰণে মই ভাবিলোঁ যে এনেকৈ কৰিলে অলপ দিন বেছিকৈ দিন যাব বুলি মই এনেকুৱা ধৰণে গাৰু কভাৰবিলাক প্ৰস্তুত কৰোঁ। কিন্তু কিছুমানৰ অলপ বাজেট কম থাকিলে মানে কম ধৰণেই মই এটা কভাৰতেই সম্পূৰ্ণ বনাই দিওঁ। কিন্তু কিছুমানে যদি বেছি বাজেট দিব বিচাৰে তেতিয়াহ'লে এনেকেই মানে মই বনাই দিওঁ। আৰু 2টামান গাৰু কভাৰ আছে, মই আপোনালোকক দেখাইছোঁ। এইকেইটা অকল এটা এটা পাৰ্টতেই বনাই দিছোঁ, সেইকেইটা ৰাফ ইউজ কৰিবৰ কাৰণে। অতি চিম্পুল, কিন্তু ছাইডটো মানে অলপ হেভিকৈ কৰা আছে, ভিতৰতো বহুত চিম্পুল হয়। আৰু এইটো মই লেচ লগোৱা নাই, এইটো মই নিজে হাতেৰে কাপোৰেৰে চিলাই দিছোঁ। কিন্তু ইস্ত্ৰি মৰা নাই কাৰণে অলপ দেখিবলৈ খেলি মেলি হৈ আছে। বাকী এইটো গাৰু কভাৰো বহুত ধুনীয়া লাগিছে দেখিবলৈ। এনেকুৱা আৰু এটা মই বনাইছিলোঁ, এইটো মই চব গাৰু কভাৰৰে দুটাই বনাই আনিছোঁ। কেলৈ মই হয়তো নিজৰ কাৰণে সদায় বনাবলৈ থাকি যায়, কাষ্টমাৰলৈ বনাওঁতে সেইকাৰণে ভাবিলোঁ নিজৰ বিয়াৰ কাৰণে মই বনাই লওঁ অলপমান, তেতিয়া পিছত নবনালেও হৈ যাব। ৰিবন ৱৰ্কত কৰা, সেইটো আপোনালোকক অলপ দেখাই দিছোঁ। সেইটো ৰিবন ৱৰ্কত কৰা। থেংক ইউ মোৰ ভিডিঅ'টো আপোনালোকে ইমান সময় দি পেলাই চোৱাৰ বাবে। আৰু আপোনালোকক পিছত আৰু যদি কিবা জানিবলৈ বা দৰকাৰ হয় নিশ্চয় মোক জনাব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম।